Dear viewers, welcome to my YouTube channel ARI Media Barpeta. Ya, আপোনালোকলৈ পৰিবেশন কৰিছো এটি কবিতা। কবিতাৰ শিৰোনাম পৰীক্ষা। কবি আমিনুল ইছলাম। নোহোৱানে তুমি তাহানিৰ হেই পৰীক্ষা নিজৰ স্বাৰ্থ ৰক্ষাৰ্থে ছাত্ৰক অনৈতিক কাৰ্যৰ সন্ধান দিয়া সত্ত্বেও তোমাক নিষ্কলংক ৰাখিছিল ভাৰত সন্তান বাপুয়ে। এক দীঘলীয়া পৰিক্ৰমাৰে আগুৱাই আহি হাই আজিও তুমি বাৰে বাৰে শিক্ষা জগতত সমাজৰ দৃষ্টিত সন্মানীয় স্বতঃ প্ৰবৃত্ত ব্যক্তিত্বসকলৰ ছত্ৰছায়াত হৈ আহিছা সুৰক্ষিত। তোমাৰ প্ৰাণকাতৰ চিঞৰে অন্তৰত বিষক দিয়াৰ সৃষ্টি কৰে। নিজ আদৰ্শৰে কৰ্মক্ষেত্ৰত ব্ৰতী লক্ষ্য ভ্ৰষ্ট কৰাৰ অপচেষ্টা ক্ষমতাৰ অপপ্ৰয়োগেৰে দৃষ্টিকটু চাৱনিৰে অপশক্তি সাময়িকভাৱে উৎফুল্লিত। তথাপিতো হে পৰীক্ষা নিয়তিৰ আশেষেৰে আমৰণ কাল চলিব মাথোন তোমাক কলুক মুক্ত কৰাৰ সংগ্ৰাম। প্ৰিয় দৰ্শক, কবিতাটি শেষলৈকে উপভোগ কৰাৰ কাৰণে জনাইছো আন্তৰিক ধন্যবাদ। আমাৰ চেনেলটি যদি ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰক। যিসকলে ইতিমধ্যে ছাবস্ক্ৰাইব কৰিছে তেখেতসকলক জনাইছো আন্তৰিক ধন্যবাদ। আপোনাৰ মূল্যৱান কমেণ্টৰ দ্বাৰা নিশ্চয় আমাক উৎসাহিত কৰিব।